মাশাআল্লাহ ঘোষণা হ'ল 2026 চনৰ পবিত্ৰ ৰমজানৰ দিন আৰু তাৰিখ আলহামদুলিল্লাহ পবিত্ৰ ৰমজান মাহৰ খবৰটো এটা শ্বেয়াৰ কৰি সমগ্ৰ বিশ্বজুৰি বিয়পাই দিয়ক লগতে এগৰাকী মুছলমান হিচাপে ৰমজান মাহৰ খবৰটো পোৱাৰ লগে লগে কমেণ্টত লিখক মাশাআল্লাহ 2026 চনৰ ৰমজান আৰু দুটা ঈদৰ সম্ভাৱ্য তাৰিখ ঘোষণা পবিত্ৰ ৰমজান মাহৰ সম্ভাৱ্য তাৰিখ আৰু 2026 চনৰ ঈদ দুটাৰ বিষয়ে বহুতে জানিবলৈ আগ্ৰহী কিয়নো এইবোৰ মুছলমান বিশ্বৰ ধৰ্মীয় সামাজিক আৰু পাৰিবাৰিক জীৱনৰ গুৰুত্বপূৰ্ণ অংশ শেহতীয়াকৈ জ্যোতিৰ্বিজ্ঞানীসকলৰ হিচাপ অনুসৰি এই তাৰিখসমূহৰ সম্ভাৱ্য সময়সমূহ উন্মোচন কৰা হৈছে বিতংভাৱে জানো আহক সম্ভাৱ্য আৰম্ভণি আৰু তাৎপৰ্য জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে 2026 চনৰ পবিত্ৰ ৰমজান মাহৰ চন্দ্ৰ 17 ফেব্ৰুৱাৰীত দেখা পোৱা যাব সেই অনুসৰি 18 ফেব্ৰুৱাৰীত পূৰ্বৰ দেশসমূহত চন্দ্ৰ দৰ্শন হ'ব আৰু 19 ফেব্ৰুৱাৰীৰ পৰা ৰোজা আৰম্ভ হ'ব এই মাহটো মুছলমানসকলৰ বাবে ৰোজাৰ মাহ যাৰ প্ৰতিটো দিনেই আত্মশুদ্ধি ধৈৰ্য আৰু মমতাৰ অভ্যাস কুৰবানী উৎসৱৰ প্ৰস্তুতি হিজৰী নৱবৰ্ষ আৰু মুহৰম 2026 আন্তৰ্জাতিক প্ৰেক্ষাপট আৰু ধৰ্মীয় কেলেণ্ডাৰ নিৰ্ণয় ৰমজান আৰু ঈদৰ প্ৰতি মানুহৰ ইমান আগ্ৰহ কিয় ৰমজান মাহত মুছলমানসকলে জোৰ পৰা পূজাস্থলীকে ৰোজা পালন কৰে এই সময়ছোৱাত তেওঁলোকে নামাজ কোৰাণ পাঠ দান বৰঙণিকে ধৰি বিভিন্ন ইবাদতত সময় কটায় এই মাহৰ ভিতৰত সকলোৱে আন্তৰিকতাৰে আল্লাহৰ দয়া ক্ষমতা আৰু পৰিত্ৰাণ লাভ কৰিবলৈ চেষ্টা কৰে ঈদ আল ফিতৰ 2026 কেতিয়া পালন কৰা হ'ব ৰমজানৰ শেষ অংশত যেতিয়া চন্দ্ৰ দেখা যায় তেতিয়া ঈদ উল ফিতৰৰ সময় ওচৰ চাপি আহে 2026 চনৰ হিচাপ অনুসৰি ঈদ উল ফিতৰৰ চন্দ্ৰটো 19 মাৰ্চত দেখা পোৱা যাব সেই ঈদৰ সম্ভাৱ্য তাৰিখ 20 মাৰ্চ হিচাপে নিৰ্ধাৰণ কৰা হৈছে কিন্তু পূব অঞ্চলত এদিন পিছত চন্দ্ৰ দেখা পালে তাৰিখ সলনি হ'ব পাৰে ঈদ আল ফিতৰ মুছলমানসকলৰ অন্যতম আনন্দময় উৎসৱ এমাহৰ ৰোজাৰ অন্তত পালন কৰা হয় আজিৰ দিনটোত মুছলমান সমাজে প্ৰাৰ্থনা সুখ উপহাৰ সামাজিক সমাৱেশৰ জৰিয়তে এক অনন্য ঐক্য প্ৰকাশ কৰে ঈদ উল আজহা 2026 কুৰবানী উৎসৱৰ প্ৰস্তুতি 2026 চনত 16 মে জিলহাজ মাহৰ চন্দ্ৰ দেখা যাব ইয়াৰ ভিতৰত জিলহাজৰ প্ৰথম দিনটো 17 মে আৰু 26 মেত ঈদ উল আজহা উদযাপন কৰা হ'ব যিহেতু পূব অঞ্চলত এদিন পিছত চন্দ্ৰ দেখা যাব গতিকে তাত 27 মেত ঈদ পালন কৰা হ'ব ঈদ উল আজহা হৈছে মুছলমানৰ কুৰবানীৰ উৎসৱ ইব্ৰাহিমৰ বলিদানৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত আজিৰ দিনটোত মানুহে নিজৰ সামৰ্থ্য অনুযায়ী পশু বলি দি আল্লাহৰ সন্তুষ্টি লাভ কৰিবলৈ চেষ্টা কৰে এই উৎসৱৰ সময়ত বলিদানৰ মাংস দুখীয়া আৰু আত্মজনৰ মাজত বিতৰণ কৰা হ'ব যিটো সামাজিক সমতা আৰু কৰোণাৰ প্ৰতীক জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে 2026 চনৰ 25 চনত মুহৰম মাহৰ চন্দ্ৰ দেখা পোৱা যাব পাৰে ফলত 26 চনৰ পৰা 1447 চনৰ নতুন বছৰ আৰম্ভ হ'ব হিজৰী নৱবৰ্ষ মুছলমানসকলৰ বাবে ইতিহাস অধ্যয়ন আৰু অন্তৰ্দৃষ্টি এক সূচক যিয়ে তেওঁলোকক প্ৰবচনৰ তাৎপৰ্য কথা সোঁৱৰাই দিয়ে আন্তৰ্জাতিক প্ৰেক্ষাপট আৰু ধৰ্মীয় কেলেণ্ডাৰ নিৰ্ণয় এই তাৰিখবোৰ সদায় চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰশীল গতিকে বাস্তৱত ঠাইভেদে ইয়াৰ ভিন্নতা থাকিব পাৰে বিভিন্ন দেশৰ ইছলামিক ভিত্তি বা দাৰুল উলুমবোৰে চন্দ্ৰ দেখাৰ ভিত্তিত চূড়ান্ত তাৰিখ নিৰ্ধাৰণ কৰে অৱশ্যে জ্যোতিৰ্বিজ্ঞানীসকলৰ ভৱিষ্যৎবাণীয়ে মুছলমানসকলক প্ৰস্তুত কৰাত সহায়ক ভূমিকা পালন কৰে বিশ্বৰ মুছলমান সংখ্যাগৰিষ্ঠ দেশসমূহ ৰাজহুৱা বন্ধৰ দিন সামাজিক উদযাপন বিভিন্ন পূজা পাতলৰ কাৰ্যসূচী আদিৰ আশে-পাশে আয়োজন কৰা হয় বিশেষকৈ উপসাগৰীয় দেশ আৰু দক্ষিণ এছিয়াত এইবোৰ অতি গুৰুত্ব সহকাৰে পালন কৰা হয়